নমস্কাৰ দোস্ত, কালি এখন মই দোকানত গলো। নতুনকৈ গ্ৰোচাৰী শ্বপ নাইবা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ষ্টাৰ্ট কৰিছে। যদি আপোনাৰ কিবা ব্যৱসায় আছে, বিজনেছ কৰি আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। তো দোস্ত, আজি তিনিটা এনেকুৱা বিজনেছৰ পইণ্ট দিম য'ত নেকি আপোনাৰ দোকানৰ বস্তু এক্সপায়াৰি নহয়, বিক্ৰী হ'ব। তো দোস্ত, পইণ্ট তিনিটা কি? এই পইণ্ট তিনিটা কোৱাৰ আগতে আপোনাক মই ৰিকুৱেষ্ট কৰিম, যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি আপোনালোকৰ বন্ধু বান্ধৱক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কিয়নো আজিৰ তিনিটা পইণ্টে আপোনাক শিকাব আপুনি কিনা বস্তুখিনি কেতিয়াও এক্সপায়াৰি নহয়। চাওক, আপুনি নতুনকৈ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা গেলামাল দোকান ষ্টাৰ্ট কৰিছে, ভুলতে বহুতখিনি বস্তু কিনিছে কিন্তু বিক্ৰী হোৱা নাই। এক্সপায়াৰি ডেটৰ আগতে আপোনাৰ দোকানত যিখিনি মাল আছে সেই মালখিনি লিষ্টেড কৰি লওক আৰু আপোনাৰ দোকানৰ সন্মুখত এখন চাইনবোৰ্ড লিখি দিয়ক, 30% ডিছকাউণ্ট, 20% ডিছকাউণ্ট আৰু 10% ডিছকাউণ্ট বুলি। আৰু সেই হিচাপে এক্সপায়াৰি ডেট অনুযায়ী আপুনি 30% ডিছকাউণ্ট, 20% ডিছকাউণ্ট আৰু 10% ডিছকাউণ্ট এই তিনিটা পইণ্ট লগাই দিয়ক আপোনাৰ সন্মুখত এখন বৰ্ডত। চাব আপোনাৰ এক্সপায়াৰি মানে যোনটো বস্তু এক মাহ পিছত এক্সপায়াৰি হৈ যাব, সেই বস্তুখিনি কেতিয়াও আপোনাৰ দোকানত ৰৈ নাথাকে। কাষ্টমাৰ আহি ডিছকাউণ্ট চাই বস্তু খৰিদ কৰি লৈ যাব। আপুনি কেতিয়াও কোম্পানী ওনাৰক ডিষ্টাৰ্ব দিব নালাগে। চাব, যদি মোৰ ভিডিঅ'ত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো অল কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। চাওক, আপোনাৰ বাগানত, আপুনি দোকানত কাম কৰি আছে, বাগানত এটা অমিতা পকি আছে। চাব, আপোনাৰ অমিতাটো যদি আপুনি গছৰ পৰা ছিঙি নানে তেনেহ'লে কাউৰী বা বগলীয়ে অমিতাটো খাই দিব। ঠিক তেনেকুৱা আপোনাৰ এক্সপায়াৰি ডেটৰ এক মাহ আগতে সেই বস্তুখিনি লিষ্টেড কৰি লওক।